নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। চ' ব'লক আপোনালোকে মোৰ লগত ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। পোনপ্ৰথমতে সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে মাৰ আশীৰ্বাদত সদায় ভালে থাকে, কুশলে থাকে। নমস্কাৰ। সেয়া আমি ৰুমৰ পৰা ওলাইছোঁ যাবৰ কাৰণে। এয়া খোজকাঢ়ি আহি আছোঁ গাড়ীৰ কাৰণে। তো বাছ ষ্টেণ্ডলৈকে যাব লাগিব, তাৰপিছত আমি বাছত যাম। চ' ব'লক আমি আজি কেনেদৰে কি কৰোঁ সকলো আপোনালোকক দেখুৱাই আছোঁ। আমাৰ লগত ব'লক। এয়া আহি পাই গ'লোঁ বাছ ষ্টেণ্ড। ৰৈ আছোঁ। গাড়ী দেখিছেনে নাই? আহি আছে। গাড়ীটো ভিৰটো নকমেই কেতিয়াও বাৰুতে। এইয়া ৰঙা বাছ আহিছে যে, ইয়াতে সেই ৰঙা বাছেই বেছিকৈ চলে বাৰু। আমি তাতেই যাম এতিয়া। ফাইনেলি আহি বাছখন ৰখিলে, আমি উঠি ল'লোঁ। ইয়াৰ বাছবিলাকত মানে আমাৰ অসমত যেনেকৈ হেণ্ডিমেনবিলাকে যে টানি টানি উঠাই আহক খালী আছে বুলি, ইয়াত মানে খালী থাকিলেও কোনো আপোনাক নামাতে। আপুনি নিজেই সেই 1 মিনিট ৰখাব, 1 মিনিটৰ ভিতৰত আপুনি উঠিব লাগিব। এতিয়া আমি বাছত সেয়া আহি পালোহি আৰু অকণমান আছে। ফাইনেলি নামিলোঁ সেয়া পাণবিলত। এতিয়া ষ্টেচনলৈ বুলি ব'লক, ট্ৰেইনত যাব লাগিব ইয়াৰ পৰা। সেইকাৰণে অকণমান দূৰ বাছ ষ্টেণ্ড আৰু ষ্টেচন। চ' খোজকাঢ়ি আহি পাই গ'লোঁ ফাইনেলি পাণবিল। এয়া দেখিছেনে কি ধুনীয়াকৈ ৰাখিছে। সেইটো যে দেখিছে ষ্টেচন। ব'লক আমি ভিতৰলৈ যাওঁ, টিকেট কাউণ্টাৰলৈ। এয়া ফাইনেলি টিকেট কাটি কৰি ওলাই আহিলোঁ। দেখিছেনে মানুহ দেখিছেনে নাই? ইয়াত লোকেল ট্ৰেইন 5 মিনিটৰ মূৰে মূৰে থাকে, হ'লেও ইমান মানুহৰ ভিৰ নহয় বাপৰে। উঠাটোৱে একদম বহুত মুস্কিল হৈ যায়। যোনে লোকেল ট্ৰেইনত জাৰ্ণি কৰি পাইছে তেওঁলোকে নিশ্চয় গম পায় ইয়াৰ লোকেল ট্ৰেইনৰ মজাটো কেনেকুৱা। মানুহেই মানুহ চাৰিওকাণে, দিন ৰাত সমান, কেতিয়াও কম নহয় ইয়াত। এয়া ফাইনেলি ট্ৰেইন এখন আহিলে। আমি উঠি বহি ল'লোঁ, মাহীয়ে ময়ে ছিটত। মানুহ দেখিছে নাই? আগে পিছে খালী মানুহ। এনেকৈ গৈ আমি পাই গ'লোঁ বাছি। এই বাছি ষ্টেচনত আমি নামিলোঁ। নামি পেলাই এয়া গৈ আছোঁ ষ্টেচনৰ বাহিৰলৈকে। ষ্টেচনত মানে কাম কেইখনে চলি আছে, সেইকাৰণে মানে ষ্টেচনটো অকণমান লেতেৰা পেতেৰা হৈ আছে আৰু। চ' ষ্টেচনত লেতেৰা অকণমান থাকেই দিয়ক। ফাইনেলি আমি বাহিৰলৈহে ওলাই আহিছোঁ। ইয়াতে সেই অ'টো ড্ৰাইভাৰবিলাকে দেখিছেনে নাই? পূৰা একদম টানি আছে আমাক। কিন্তু আমি কৈছোঁ যে নাই, আমি নাযাওঁ। আমি এইকণৰ পৰা খোজকাঢ়ি যাম। খোজকাঢ়ি গ'লে মানে আপোনালোকক অকণমান ওচৰৰ ভিউটো দেখুৱাব পাৰিম, কেনেকুৱা ৰাস্তা পদূলিবোৰ ইয়াৰ। চ' সেইকাৰণে খোজকাঢ়িয়ে আগবাঢ়িলোঁ। এয়া গৈ আছোঁ এতিয়া আমি। ইয়াৰ ষ্টেচনৰ পৰা মানে 1 কিলোমিটাৰমান হয় আৰু। চ' ব'লক চাই থাকক। এয়া পাইছোঁহি আৰু লাহেকৈ। ইয়াত মানে ট্ৰেফিকত কোনো পুলিচ চুলিচ সেনেকৈ নাথাকে। ইয়াত ছিগনেলৰ ওপৰতে চলি থাকে। আপুনি যদি ছিগনেলটো নামানি পেলাই উলংঘন কৰে, তেতিয়াহ'লে আপোনাৰ লগতে মোবাইলত মেছেজ আহি যাব, আপোনাৰ ফাইন কাটি যাব। এনেকুৱা ছিষ্টেম মানে ইয়াতে। ভালেই বাৰু ইয়াত এতিয়া চব ডিজিটেল আৰু আজিৰ যুগত। সেয়া পাইছোঁহি আৰু লাহেকৈ, আৰু অকণমান আছে। আমি আহি আছোঁ মানে অসম ভৱনলৈ। অসম ভৱনত ইয়াত দুৰ্গা পূজা হৈ আছে। চ' তাকে আপোনালোকক কেনেকৈ দুৰ্গা পূজা হয় অসমৰ নিচিনাকৈ, চব অসমীয়া মানুহ, ব'লক তাকে দেখুৱাইছোঁ। এয়া দেখিছেনে এই যে গেটখন? এয়াৰ গেট। এয়া পালোহি আৰু ফাইনেলি। এইটো ফাইনেলি পাই গ'লোঁ অসম ভৱন। এইটোৱে আমাৰ অসম ভৱন। এয়া দেখিছেনে? ডিজাইনটো ধুনীয়া লাগিছে দেই। মই এইবাৰ প্ৰথমবাৰৰ বাবে আহিছোঁ বাৰুতে, আগতে অহা নাই কেতিয়াও। এয়া ফাইনেলি পালোহি আৰু অকণমান আছে আৰু। এয়া পাইছোঁ। সেই গেটখন যে দেখিছে বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ পূজা, সেইটো আছে, সেইখিনিও দেখাওঁ আপোনালোকক বাৰুতে। প্ৰথমতে ব'লক আমাৰ অসমৰ পূজা মণ্ডপটিলৈ। এয়া ভিতৰলৈ সোমাই আহিলোঁ। এয়া বেনাৰ দেখিছেনে? দুৰ্গা পূজা মুম্বাই 2023। ফাইনেলি সেয়া সোমালোঁ মণ্ডপত।
এতিয়া পুৱাৰ ভাগটো পুৱা মাত্ৰ 8:30মান বাজিছে, সেইটো কাৰণে মানুহৰ সমাগমটো অলপ কম বাৰুতে। এতিয়া পুষ্পাঞ্জলি সময়টো দুই এজনকৈ আহি আছে। এয়া সকলোবোৰ অসমৰ। চাওকচোন, আপুনি যে মুম্বাইত আছে সেই ফিলিংছটো ইয়ালৈ আহিলে অকণমানো নহয়। আপুনি ভাবিব অসমৰে কোনোবা পূজা মণ্ডপ এটাত আহিছোঁ বুলি। এয়া ব্ৰাহ্মণজনো অসমৰ, পূজা কৰি আছে তেখেতে। এয়া অকণমান পূজা দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাৰিওকাষটো দেখুৱাই দিছোঁ আপোনালোকক, চাওক। এই QR ক'ডো আছে। আজিকালি দান দক্ষিণাও QR ক'ড দি আপোনালোকে দিব পাৰে যদি কেছ নাথাকে। এয়া চাওক, পূৰা মানুহবিলাক বহি আছে, কথা পাতি আছে। আজি সন্ধিয়ালৈ কিবা ফাংচনো আছে ইয়াতে। এয়া বেনাৰ লগাই থৈ দিছে ইয়াতে দুখনকৈ। এয়া প্ৰসাদ খাই পেলাই আমি অকণমান জিৰণি ল'লোঁ। তাৰপিছত লাহেকৈ আমি ওলালোঁ আৰু। এইটো দেখিছেনে, মেঘালয় হাউচ। ইয়াত মানে সকলো ষ্টেটৰে হাউচ আছে ওচৰা ওচৰিকৈ। এইটো যে হালধীয়া ৰঙৰটো দেখিছে, এইটো হৈছে মেঘালয় হাউচ। তাৰ লগতে সেই বগাটো হৈছে মণিপুৰ হাউচ। দূৰৰটো হৈছে ৰাজস্থানী ভৱন, আৰু এইটো আমাৰ অসম ভৱন। এতিয়া আমি আৰু এখন আপোনালোকক দুৰ্গা পূজা দেখুৱাবলৈ গৈ আছোঁ। ব'লক ভিতৰলৈ। এয়া সোমাই আহিলোঁ ভিতৰলৈ। মানে আমি সোনকালে আহিলোঁতো বহুত, সেইটো কাৰণে মানে দোকান বজাৰবিলাক খোলাই নাই ভালকৈ। এইবিলাক বাহিৰৰ পৰা আহিছে, ৰেষ্টুৰেণ্ট যেনেদৰে আমাৰ মেলাবিলাকত আহে সেই ঠিক একেদৰে এয়া বন্ধই আছে প্ৰায়, খুলিবহে এতিয়া লাহেকৈ। এয়া গৈ আছোঁ আগলৈ বুলি, কি দেখা পাওঁ আপোনালোককো দেখুৱাম। গৈ থাকক মোৰ লগত। এয়া আহিলোঁ, আহি পেলাই এইফালে গেটখন পাইছোঁহি আৰু ইয়াতো এখন পূজা হৈ আছে। এখন পূজা হৈছে বাঙালী সম্প্ৰদায়ৰ মানুহখিনিৰ কাৰণে। মুম্বাইত যিমানবোৰ তেওঁলোকৰ সম্প্ৰদায়ৰ মানুহ আছে সকলো ইয়ালৈকে আহিছে। ব'লক ভিতৰলৈ সোমাই যাওঁ। এয়া সোমাই আহিলোঁ আমিও। ইয়াতো ভিতৰতো পূৰা বজাৰ হৈ আছে। চাওক, ফাইনেলি সেয়া আহি পালোঁহি ভিতৰলৈ। ইয়াতে কিন্তু মানুহ দেখিছেনে নাই, একদম নধৰা হৈ আছে পূৰা চাৰিওকাষে মানুহ। এইফালে চাৰিওকাষে সেয়া দোকান। আপোনাক প্ৰায়ভাগ কাপোৰৰ দোকানেই ইয়াত আহিছে। অসমীয়া চাদৰ মেখেলাৰ পৰা গামোচাৰ পৰা সকলো বস্তুৱেই আছে ইয়াত। এয়া পূজা চোৱা হৈ গ'ল। অসম ভৱনৰ কাষে কাষে উভতিলোঁ আৰু। এয়া আহি আছোঁ তাৰ কাষে কাষে। এইখন চাওক, ইয়াতে আছে শ্ৰী হিতেশ্বৰ শইকীয়া, হনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম। এতিয়া আহিলোঁ আকৌ ষ্টেচনলৈ বুলি। সময় আমাৰ হাতত আছে যিহেতু অকণমান ঘূৰি আহোঁ বুলি ভাবিছোঁ। তাকে ব'লক ট্ৰেইনত উঠিলোঁ। এয়া আহি পেলাই অটো ল'লোঁ এখন তাৰলৈকে যাবলৈ। সেয়া আহি আছোঁ অটোত। চাই থাকক আগলৈ। এয়া ট্ৰেফিক, গোটেই ট্ৰেফিকত ফচি আছোঁ বৰ্তমান। ট্ৰেফিকটো নুগুচেই মানে। এই যে গেটখন যে দেখিছে ইয়াত সেইফালেদি, সেইখন হৈছে অমিতাভ বচ্চনৰ ঘৰৰ গেট। এইখন গেটখন চাওক। ইয়াত মানে গাড়ী ৰখাবলৈ নিদিয়ে, নহ'লে ভালকৈ দেখুৱালোঁ হয়। ফাইনেলি আমি পাই গ'লোঁ এয়া জুহু চপাতি। ইয়াতে সেয়া মানুহবোৰে গা ধুই আছে পূৰা সাগৰত। তাকে সাগৰ অকণমান
আমিও আমেজ লওঁ ব'লক আগলৈ। এয়া দেখিছেনে মানুহবোৰে পূৰা গা ধুই আছে। এয়া মানুহ দেখিছেনে, গৰমটো ইমান বেছি নহয়, থাকিব পৰা নাই। গা ধুম বুলি ভাবিছিলোঁ কিন্তু ইয়ালৈ অহা কথা নাছিলতো। আমি পূজা চাবলৈহে আহিছিলোঁ, যিহেতু কাপোৰ কানি অনা নহ'লে সেনেকৈ গা ধুবলৈ বুলি, সেইকাৰণে গা ধোৱা নহ'ল আৰু। এনেই পাৰে পাৰে অলপ ঘূৰিলোঁ। ব'লক সাগৰৰ পাৰে পাৰে ঠাণ্ডা হাৱাৰ আমেজ লওঁ। পূৰা সাগৰ চাৰিওকাষে, পৰিৱেশটো কি ধুনীয়া একদম। চাইডে সেই কিনাৰে কিনাৰে আমি খোজকাঢ়ি আছোঁ। চাৰিওফালে পূৰা মানুহ, গৰমত চবেই একদম সাগৰৰ পাৰে পাৰে ঘূৰি আছে পূৰা। দোকান বজাৰ এইবিলাক দেখিছেনে, পূৰা মানুহেই মানুহ। কোনোবাই ফেৰীত উঠিছে, কোনোবাই নাও চলাইছে, সেইবোৰ আৰু। তাৰপৰা ভোকো লাগিছিলে, কিবা এটা খাওঁ বুলি গ'লোঁ ওপৰলৈ উঠি। টানৰ আজোৰা দেখিছেনে নাই, একদম মেনু লৈ লৈ একদম মানুহক পূৰা টানি আছে দোকানীবিলাকে। এই চাওক দোকানবোৰ, গোটেইবিলাক ৰেষ্টুৰেণ্ট, জুচৰ দোকান, সেইবোৰে, বেলেগ নাই বাৰু ইয়াতে ইমান। এইটো শিৱাজী মহাৰাজৰ মূৰ্তি। তাৰপিছত গাড়ী লৈ বুলি সেয়া ৰ'লোঁ, ৰৈ ফাইনেলি বাছ পালোঁ। যাওঁতে মানে ট্ৰেইনত নাযাওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে এইবাৰ বাছতেই আহিলোঁ আৰু। এয়া AC বাছত উঠি ল'লোঁ। মানুহৰ পূৰা ভিৰ, বহিবলৈ ছিটেই নাই। ফাইনেলি বহিবলৈ পালোঁ। তাৰপিছত খিৰিকী দি আপোনালোকক অকণমান ভিউটো দেখুৱাই দিছোঁ, কেনেকুৱা চাওক। ইয়াত এটা কথা ভাল লাগিছে কি জানেনে, এই যে এইটো দেখিছে যে ঘৰটো যে, এইটো ঘৰ মানে কি গম পাইছে? এইটো মানে খোজকঢ়া মানুহখিনিৰ কাৰণে। ৰাস্তা ক্ৰছ কৰিবলৈ গাড়ীৰ কাৰণে ৰৈ থাকিব নালাগে, তলেদি ৰাস্তা আছে, সেইফালেদি তলেদি পাৰ হৈ যাব পাৰে মানে। সেই সুবিধাটো কিন্তু ভাল লাগিছে দেই। ফাইনেলি পালোহি আৰু। এইটো দেখিছেনে, আৰু এটা পালোঁ। এনেকুৱা মানে আপোনাৰ 2-3 কিলোমিটাৰৰ মূৰে মূৰেই আছে। এয়া পালোহি আৰু। ইয়াত মানে দেখিছেনে, কোনো ট্ৰেফিক পুলিচ নাই, ছিগনেলৰ ওপৰতে সকলোবোৰ ধুনীয়াকৈ চলি আছে। এয়া পাণবিল পালোহি আৰু। এইটো এটা দেখিছেনে, এয়া আজিলৈ ভিডিঅ'টো ইমানেই। সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।